हेलो गाइस गुड मॉर्निंग तो धुनिया শুই উঠিলো আরে মোৰ দেৰি হ'ল নেকি শুই উঠা নে 12টা বাজিছে নে ৰাতিপুৱা হৈছে अरे कहना क्या মানে चाहते हो ক'বলৈ এইটো বিচাৰিছো এইখিনি মানে বেছি পোখৰ ৰ'দ দিছে মানে বেছি পোখৰ ৰ'দ দিছে মানে পৃথিৱীত কি হৈছে একো ক'ব পৰা নাই গৰমৰ প্ৰতাপত আৰু এতিয়া তাতকে ভাতকেইটা খাই স্কুল যাব দেৰি হৈছে স্কুল আহিলো কিন্তু স্কুলত মৰ্ণিং এছেম্বলি অলৰেডি আৰম্ভ হৈ আছে আৰু একেবাৰে শেষত একদম ক্লাছ কৰি কৰি মোৰ অৱস্থা নাই গৰমত ঘামি জুলি টুকুৰি মুখৰ অৱস্থা চাম আৰু আমাৰ বাৰ্থডে আছিল এগৰাকী মেমৰি স্কুলত আজি গতিকে সেয়া বাৰ্থডে চেলিব্ৰেট কৰি গোটেইখিনি আৰু ময়ো কেক এটুকু খালো আৰু কিন্তু ক'ব আৰু উপায়টো নাই কেক খাব লাগিব আৰু এইপিনে ৰুমলৈ আহি থাকোঁতে বাটত এটা খাবলৈ কুঁহিয়াৰ ৰস খাই মেলি আহোঁ গতিকে নহ'লে এইপিনে পেচাব ৰঙা হৈ যাব আৰু ৰঙা হৈছে আৰু কি ক'ম আৰু তো এইপিনে ধুনীয়াকৈ এয়া কুঁহিয়াৰ ৰস অলপ খাই পেলাই এগেইন বোলো ৰুমলৈ বুলি ৰাওনা কৰোঁ মোৰ গৰমত আৰু এয়া ফাইনেলি ৰুম আহি পালোঁ আৰু ৰুম আহি পাই দেখিছোঁ মোৰ ৰুমৰ অবানে গৰমত থাকিব পৰা নাই ইমানে বেছি গৰম হৈ আছে বাহিৰৰ মানে ডাইৰেক্ট সূৰ্য পোহৰ পৰি আছে আৰু ৰুমৰ ওপৰত সেয়া দেখিছেই নহয় আৰু সেইবাবে এতিয়া গ্লুকন ডি খাব লাগিব নহ'লে এনাৰ্জি পুৰা লছ হৈ গৈছে এনাৰ্জি শেষ নহ'লে মৰি থাকিব লাগিব আৰু কি